নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আৰম্ভ হ'ল আমাৰ নতুন যাত্ৰা। এইটো চেনেলৰ জৰিয়তে আপোনালোকক মই দেখাম গাঁৱৰ বাস্তৱ জীৱন, হাঁহি ধেমালি আৰু ধুনীয়া মুহূৰ্তবোৰ। আৰু মোৰ নামটো কোৱাই নাই, মোৰ নাম হ'ল বিকাশ বৰা। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আজি এইটো চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু এইখনেই মোৰ গাঁওখন, এইটো মোৰ ঘৰ, আৰু এইফালে আছে আপোনাৰ গাঁওখন। আৰু সেইজনী মোৰ জেঠাই কাম কৰি আছে। আৰু সেইটো কোন মই এতিয়া নকওঁ, অলপ পিছত ক'ম। ই পূৰা উৎপাত কৰি আছে। আৰু চাওকচোন, এটা বস্তু দেখাম যে মুৰ্গীজনীক আপোনাৰ মানে বান্ধি থ'বলগীয়া হৈছে, কাৰণ পোৱালি আছিলে মানে 10টা, আৰু এটাকে নেউলে নি এতিয়া পোৱালি আছেগৈ আপোনাৰ 7টা। বন্ধুসকল আহকচোন, এতিয়া আমাৰ ঘৰৰ ওচৰতে নবৌ এজনীয়ে কঠীয়া তুলি আছে। আমি অলপ নবৌৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ। ইমানকৈ বাৰু বেছিকৈ ডিষ্টাৰ্ব নকৰোঁ, কাৰণ এতিয়া হৈছে খেতিৰ সময়, আৰু খেতিৰ সময়ত আচলতে ডিষ্টাৰ্ব কৰিব নাপায়। আৰু ওচৰতে আছে আমাৰ এই নবৌজনী। নবৌ কঠীয়া তুলিছে নেকি? নবৌ কঠীয়া তুলিছে নেকি? কেতিয়া আহিলে কঠীয়া তুলিবলৈ? বাপৰে, নবৌ ইমান খং উঠি আছে। মানে এইটো সময়ত চাগে আমি মানে ডিষ্টাৰ্ব কৰাটোৱে মানে অতি মানে ভুল আছিলে আমাৰ। অথনি আচলতে নবৌক বহুতবাৰ মাতি আছিলোঁ, কিন্তু বহুত খং উঠি আছিলে, সেইকাৰণে মানে মতা নাছিলে। এতিয়া বাৰু মোক মাতিছে। নবৌ খেতি আৰু কিমান দেৰি আছে, মানে কিমান দিন আছে আৰু? পানী নাই ন? পানীয়ে নাই, বৰষুণ নাই যে, পানী নাই। সেইখিনি পানী হ'লেহে বোকা দিব। এতিয়া দাদা কাম কৰিবলৈ অহা নাই নেকি? কেলৈ নাই অহা? নকৰে আৰু নকৰে ন? সেইকেইডৰা দিব বোকা, তেতিয়া কৰিব? এতিয়া কৰিব চাগে। বাকী এতিয়া মানে কিবা খোৱা বোৱা হ'লনে নাই? আৰু সেইজনী ছোৱালী ক'ৰ? এইজনী ছোৱালী ক'ৰ? কি পঢ়ি আছে? 8ৰ ন? বা ছোৱালী স্মাৰ্ট আছে দেখোন। হাফ পেণ্ট পিন্ধি আহিছে আজি ন কঠীয়া তুলিবলৈ? সহায় কৰিবলৈ আহিছে। সহায় কৰিবলৈ আহিছে ন? বৰ ভাল লাগিল দেই আপোনালোকৰ লগত কথা পাতি। বাৰু হ'ব দিয়ক, যাওঁ। বন্ধুসকল, এইটোৱে হৈছে আমাৰ সেই ধুনীয়া পদূলিটো, য'ত নেকি 134 জোপা সাঁচি গছ আছে। আৰু এই মানে গছখিনি আমি এটা বস্তুৰ কাৰণে ৰাখি থোৱা আছে, যাতে এই সাঁচি গছখিনি মানে বিক্ৰী কৰি আমি এটা ভাল কাম কৰিব পাৰোঁ। আৰু কি ক'ব, এইবাৰ ৰাইজে আচলতে খেতি কৰিছে, কিন্তু যিমানহে আচলতে প্ৰখৰ ৰ'দ আপোনাৰ দিছে নহয়, মাটিৰ মানে একদম চিৰিয়েল ফাট মেলি গৈছেগৈ। চ' এইবাৰ খেতিলৈ আশা কৰিব নোৱাৰি। আৰু আপোনাৰ যদি কঠীয়া তলিতে মানে আপোনাৰ পানী নাথাকে, তেন্তে এইবাৰ খেতি ক'ত ভাল হ'ব আপোনালোকে কওকচোন। কি ক'ম আৰু, একেবাৰে মানে মানুহৰ মানে একেবাৰে কৃষকৰ অৱস্থা একদম বেয়া হৈ গৈছে। আৰু আজিলৈ ব্লগটো সিমানতে শেষ কৰিছোঁ। আপোনালোকে ব্লগটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু অতি সোনকালে এটা নতুন ব্লগৰ সৈতে আপোনালোকক আকৌ পুনৰ লগ পাই আছোঁ। ধন্যবাদ।